আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কুৱেশ্যন পেপাৰ কেনেকুৱা পালে কমেণ্ট কৰি দিব জনাবচোন। ময়ো দিছিলোঁ মানে এক্সামটো অকণমান টান পালোঁ, ক'বচোন কেনেকুৱা লাগিছে। মানে আহিলোঁ কাকপথাৰৰ পৰা তিনিচুকীয়াত তিনিচুকীয়া কলেজত এক্সাম দিব আহিলোঁ। তাৰপিছত এক্সামটো দিলোঁ, 2 ঘণ্টা আছিলে। আমাক 10 মিনিটৰ আগত কৈছে যে আৰু 10 মিনিটে আছে বুলি। তাৰপিছত দিলোঁ আৰু এক্সামটো। কুৱেশ্যন পেপাৰ কিছুমানৰ কাৰণে ইজি হৈছে আৰু মই টান পালোঁ দেই, ইজি পোৱা নাই। আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু নেটটোতো কাটি থৈছিলে ন, এতিয়া এয়াৰটেলৰ নেটটো পাইছোঁ দেই। জিঅ'টোতো চলাই নাই, এয়াৰটেলৰ নেটটো অলপ পাইছোঁ। তাৰপিছত অকণমান মানে ইউটিউবত চাইছোঁ ভিডিঅ' কিছুমান আহিব নেকি কুৱেশ্যন বুলি। তাৰপিছত আহিছিলে যে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ক'ত আছে সেইটো আহিছিলে। আপোনালোকে কি লিখিলে কমেণ্ট কৰি ক'ব। তাৰপিছত আৰু আহিছিলে ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন আছিলে সেইটো আহিছিলে। আৰু ভাৰতৰ পৰা পঠোৱা প্ৰথম কৃত্ৰিম উপগ্ৰহটো কি আছিলে সেইটো আহিছিলে। আৰু বহুত এনেধৰণৰ কুৱেশ্যন আহিছিলে গ্ৰেড 4ৰ ফাৰ্ষ্ট পেপাৰ। ঠিক আছে, বেছি নকওঁ, ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আকৌ এক্সাম দিব যাব লাগে ছেকেণ্ড পেপাৰৰ। ঠিক আছে, ছাবস্ক্ৰাইব কৰি থৈ যাব দেই ভিডিঅ'টো, আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব দেই চেনেলটো। ঠিক আছে। আৰু এটা আহিছিলে পেহীয়েকৰ ভতিজাকৰ কিবা সেনেকুৱা আহিছিলে। সেইখিনি বাৰু ইজি বুলিয়ে ক'ব পাৰি। সেইখিনিতো নিজৰ কমন চেঞ্চৰ কথা। কিন্তু মানে কিছুমান যোনটো কমন চেঞ্চ লগাব নোৱাৰি তেনেকুৱাও আহিছে। কিন্তু মানে এটা বস্তু বেয়া পালোঁ এক্সামত, যে খবৰটো আমাক অলপ আগতে দিব লাগিছিলে যে আৰু 10 মিনিটে সময় আছে বুলি কওঁতে ইমান সময় লগাইছে। মানে 7 মিনিটমান আছিলেগৈ চাগে, আৰু নকৰাকেইটাও টিক মাৰ্ক দিবলৈ থাকিয়ে গ'ল, মানে এনেকুৱা এটা কণ্ডিশ্যন হৈ গ'ল।